মন্দিৰটোৰ পৰা পুৰা এটা আল্টিমেট ভিউ আপোনালোকক দেখাই আছো ৰব। এইয়া চাওক গোটেই গুৱাহাটী। হে গাইজ, ওয়েলকাম টু মাই ইউটিউব চেনেল সঞ্জীৱ ব্লগছ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো ধুনীয়া ঠাণ্ডা বতৰ, ৰ'দো দিয়া নাই, কিন্তু গৰমটো অলপ অলপ আছে। আৰু আজি গৈছোঁ বিৰুবাৰীত থকা তিনজন্দা মন্দিৰলৈ, হৰগৌৰী তিনজন্দা মন্দিৰ। এইটো এটা শিৱৰ মন্দিৰ হয়। আহক বলকচোন মন্দিৰলৈ যাওঁ। তাৰে সকলোৱে কৈ থাকে তাৰে ভিউটো বহুত ধুনীয়া, ওপৰৰ পৰা লাগে। আপোনালোকেও দেখাওঁ আৰু ময়ো চাওঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। যে গোপীনাথ নগৰ মহিলা সমিতি দেখিছে, ইয়াৰ পৰা আপোনালোকে চিধাই গুচি নাযাব। ইয়াৰ পৰা যোনটো টাৰ্ণিং লৈছে এই সমিতিৰ পিছফালে সেই ৰাস্তাটোৰে আপোনালোকে গুচি যাব। ইয়াৰ পৰা আৰু সমান ৰাস্তা নহয়, ইয়াৰ পৰা এইবিলাক গোটেই এনেকৈ পাহাৰত উঠি যাব লাগিব। ৰাস্তাবোৰ ইমান ভাল নহয় যদিও যাবলৈ চেষ্টা কৰোঁ। গাড়ীখন ইয়াতে থলোঁ, ইয়াৰ পৰা আৰু গাড়ী নিদিওঁ, ৰাস্তা বহুত বেয়া। সেইখন ইয়াতে থৈ দিলোঁ। ইয়াৰ পৰা বৰষুণ দিছে যে সেইবাবে ৰাস্তাবোৰ বহুত বেয়া হৈছে। আহি হৰগৌৰী তিনজন্দী মন্দিৰৰ গেট পালোঁ। এইখন চাই ল'ব আপোনালোকে। এতিয়া ওপৰত যাওঁ। চিৰিৰে গৈ আছোঁ। খুৰী এজনক সুধিলোঁ কিমান ওপৰত আছে, কৈছে 250 মান চিৰি হ'ব। এতিয়া গৈ আছোঁ। গোটেই চাৰিওপিনে জংঘলে জংঘল, কোনো মানুহ চানুহ নাই ইয়াতে। এয়া চাৰিওপিনে ঘন অৰণ্য, সন্মুখতে গণেশৰ মূৰ্তি এটা আছে। এয়া চাই লওক। এইটো চাইডেৰে এনেকৈ ৰাস্তা আছে, এনেকৈ গৈ থাকিব লাগিব। চাইডৰ ভিউটো চাওক আপোনালোকে, বেলেগ নহয়, ভিউটো চাওক। আজি বতৰটো ডাৱৰীয়া যদিও গৰম আছে, ধুনীয়া এটা বতাহ দি আছে। আৰু ইয়াৰে চাইডতে এটা সাই বাবাৰ এটা মূৰ্তি আছে। এইটো আৰু সেইফালে মহাদেৱ, শিৱলিংগ। আহিলোঁ। কুকুৰটোৱে টোপনি মাৰি আছে। এইটো নন্দী বাবা। এইটোৱে মেইন মন্দিৰ হয়। মন্দিৰৰ ভিতৰত শিৱ আৰু পাৰ্বতী আছে। কাষতে এটা শিৱৰ মন্দিৰো আছে, আৰু কাষতে চাইডত চাওক ত্ৰিশূলবিলাক চাওক। ইয়াতে কিমান, এইবিলাক চাগে সকলোৱে দান দিছে। এইবিলাক ইয়াতে পুতি পুতি থৈ দিছে। আৰু এইটো মহাদেৱৰ মূৰ্তি, এইবিলাক এইটো মহাদেৱ। ইয়াতে আহিব সকলোৱে, চাব এবাৰ, কিমান ধুনীয়া এটা প্লেচ হয়। আৰু ইয়াৰ চাইডৰ পৰা আপোনালোকে এবাৰ চাই লওক, চাওকচোন কিমান ধুনীয়া এটা ভিউ। এয়া গান্ধী মণ্ডপ, এয়া পতাকাখন উৰি আছে। দেখাই আছোঁ ৰ'ব আপোনালোকক। মোৰ কেমেৰা ইমান ভাল নহয় যদিও দেখাবলৈ চেষ্টা কৰিছোঁ। ভিউটো চাওক, ভিউটো কিমান ধুনীয়া এটা ভিউ। এয়া মই জুম কৰি দেখাই দিছোঁ বাৰু। এয়া চাওক, পতাকাখন ইমান ধুনীয়াকৈ উৰি আছে। কিমান ডাঙৰ এইখন পতাকা হয়। মন্দিৰটোৰ পৰা পুৰা এটা আল্টিমেট ভিউ আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া চাওক গোটেই গুৱাহাটী।
সেয়া ব্ৰহ্মপুত্ৰ আৰু গুৱাহাটী মহানগৰী, গোটেই গুৱাহাটী মহানগৰী ইয়াৰ পৰা গোটেই দেখা যায়। ইমান ওপৰত ৰাতিৰ ফিলিংটো কেনে হ'ব আপোনালোকে একবাৰ ভাবকচোন। মোৰ দিনতে এনেকুৱা লাগিছে কিমান ধুনীয়া এইটো প্লেচ হয়, ইমান ধুনীয়া মলয়া, ইয়াতে বতাহ দি আছে, গোটেই গুৱাহাটী চিটি দেখা যায়। আৰু ইয়াৰ পৰা ৰাতি যেতিয়া তলত লাইটবোৰ জ্বলে তেতিয়া কেনেকুৱা দেখা হ'ব আপোনালোকে একবাৰ ভাবক। ইয়াতে আহিলে মন পূৰা ফ্ৰেছ হৈ যাব আপোনাৰ, ফ্ৰেছ আহক। গুৱাহাটীত ইমান ধুনীয়া ধুনীয়া জাগা আছে, এইবিলাক চাওক। মেইন মন্দিৰটোৰ পিছফালে এজোপা আহঁত গছ আছে, বহুত বিশাল আহঁত গছ, দেখাই আছোঁ ৰ'ব আপোনালোকক। এইডালে হৈছে আহঁত গছ, চাই লওক কিমান ডাঙৰ আৰু কিমান পুৰণি হ'ব। আৰু তাৰ ছাইডৰ ভিউটো আপোনালোকে চাব নেকি এবাৰ, চাই লওক। এইখন ষ্টেডিয়াম আপোনালোকে প্ৰত্যক্ষ কৰিছে। চাৰিওপিনে কিমান সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্য। ইয়াতে আৰু বেছি দেৰি নকৰোঁ, কাৰণ বৰষুণো আহিছে। ইয়াতে বৰষুণ নপৰা ঠাই আছে যদিও ইয়াৰ পৰা যোৱাই ভাল হ'ব, কাৰণ পাহাৰৰ বহুত ওপৰত আৰু মাটিৰে ৰাস্তা হয়, ৰাস্তাবোৰ বহুত পিছল। এতিয়া ইয়াৰ পৰা যাওঁ, এতিয়া একবাৰ ভিউটো দেখাই দিছোঁ লাষ্ট আপোনালোকক। চাওক কিমান ধুনীয়া এটা ভিউ, দুই ছাইডৰ পৰা ইমান ধুনীয়া দৃশ্য এটা দেখা যায়। ইয়াৰ পৰা যাব ইচ্ছা নাই, ধুনীয়া এটা বতাহো দি আছে, তথাপিও যাব লাগিব। যাওঁ এতিয়া, চিৰিৰে নামি আছোঁ। আজি বতৰটো বেয়া কাৰণে মানুহ বেছি অহা নাই, কিন্তু কোৱা মতে ইয়াতে বহুত মানুহ হয় আৰু শিৱৰাত্ৰিৰ টাইমত বহুত মানুহ হয়, কাৰণ এইটো শিৱৰে মন্দিৰ হয়। তো এতিয়া ইয়াৰ পৰা গৈ আছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনে পালে সকলোৱে চাই কমেণ্ট কৰি জনাব। আৰু আপোনালোকেও ইয়াতে আহিব, ইমান ধুনীয়া এটা প্লেচ হয়। এতিয়া বাৰিষাৰ কাৰণে গোটেই জংঘলেৰে ভৰি আছে, কিন্তু এইটো খৰালি দিনত গোটেইবিলাক চাফা হৈ থাকে, ইমান জংঘল নাথাকে। এতিয়া যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।